चैनल यूट्यूब चैनल आज यूट्यूब वीडियो में थांबनेल देखि गम पाइছে কোন টপিক ওপৰত ভিডিও বনাবলৈ গৈছো তো ভিডিও শেষলৈকে চাব এতিয়ালৈকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই ফাৰ্স্ট অফ অল চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আছে ফুল পাউন যাব তো বলক ভিডিও আৰম্ভ কৰো তো हम लोग গম পাইছে যে हम लोग মোবাইলত কেনে ধৰণে हम लोग নিজৰ ব্যালেন্সটো চেক কৰিব পাৰিব তো সিম্পল এইটো ভিডিও সম্পূৰ্ণ কম শেষলৈকে চাব সো हम लोग বন্ধুসকল অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন যোনটো মে মাহৰ কিস্তি সো মে মাহৰ কিস্তি हम लोग কেনেকৈ মোবাইলত চেক কৰিব সো সিম্পল এইটো ভিডিও সম্পূৰ্ণ কম আৰু এপৰ যোগেৰে চেক কৰিব পাৰিব তো শেষলৈকে চাব এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰিব লাইক কৰিব আছে আগলৈ পাহৰি যাব তো ফাৰ্স্ট অফ অল মোৰ ডেসক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা যোনটো গুগল পেটো ডাউনলোড কৰিব লাগিব ডাউনলোড কৰিলে যোনটো বনাছ হিচাপে আমি লুটি ল'ব পাৰিব তো বন্ধুসকল মোৰ ডেসক্ৰিপশ্যনত যোনটো লিংক আছে লিংকৰ পৰা গুগল পেটো ডাউনলোড কৰি লওক ডাউনলোড কৰাৰ পিছত কেনেদৰে আপোনালোকৰ নিজৰ মোবাইলতে আপোনালোকৰ অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চনৰ পইচা আপোনালোকে নিজে চেক কৰিব পাৰিব তো শেষলৈকে চাব তো ডেসক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা ডাইৰেক্ট গুগল পে' ফোন পে'টো ডাউনলোড কৰি লওক ডাউনলোড কৰাৰ পিছত আপোনালোক এনেকুৱা ইণ্টাৰফেচ আহিব মই গুগল পে'টো ডাউনলোড কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব সো অন কৰি লৈছোঁ এতিয়া আপোনালোকে যোনটো ডেসক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা ডাইৰেক্ট গুগল পে'টো ডাউনলোড কৰক ডাউনলোড কৰাৰ পিছত আপোনালোকে নিজৰ পিনটো দি দিব দিয়াৰ পিছত আপোনালোকৰ ইয়াত আপোনালোকে দেখি পাইছে যে এনেকুৱা ইণ্টাৰফেচ আহিব তো বন্ধুসকল আপোনালোকে কি কৰিব লাগিব সকলোবোৰ কম শেষলৈকে চাব এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা নাই ফাৰ্স্ট অফ অল চেনেলটো সাবস্ক্ৰাইব কৰি লওক আৰু ডেসক্ৰিপশ্যন মোৰ গুগল পে' যোনটো লিংকৰ পৰা ডাউনলোড কৰা যোনটো বনাছ চলি আছে বনাছটো লুটি ল'ব পাৰিব 150 বা 150 ওপৰতো পাব পাৰে আপোনালোকে বনাছৰ ওপৰত পাব আপোনালোকে সো আপোনালোকে সেই তাৰপৰা ডেসক্ৰিপশ্যন লিংকৰ পৰা ডাইৰেক্ট ডাউনলোড কৰি ল'ব পাৰে আৰু ডাউনলোড কৰিলে আপোনালোকক কিবা এটা বনাছ হিচাপে পাই যাব তো বন্ধুসকল আপোনালোকে এনেকুৱা ইণ্টাৰফেচ অহাৰ লগে লগে আৰু ফাৰ্স্ট অফ অল আপোনালোকৰ নিজৰ বেংক একাউণ্টটো এড কৰিব লাগিব তো এড বেংক একাউণ্ট কৰিবলৈ আপোনালোকৰ চিম্পল যোনটো লগইন মই ড্ৰ' লৈ আপোনালোকক বুজাই দিছোঁ সো চিম্পল আপোনালোকে যোনটো এইটো কাৰ চিম্পল মোৰ যোনটো লগ' দেখিব পাইছে সো আপোনালোকৰ এনেকুৱা জিমেইল দি লগইন হৈ যাব আপোনালোকৰ জিমেইল আৰু মোবাইল নাম্বাৰ দি অলৰেডি লগইন হৈ যাব লগইন হোৱাৰ পিছত আপোনালোকে গম পাব তো এনেকুৱা ইণ্টাৰফেচ অহাৰ লগে লগে আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে এনেকুৱা ইণ্টাৰফেচ আহিব তো ইয়াত আপোনালোকে বহুত অপশ্যন দেখিবলৈ পাব আপোনালোকে সো ইয়াত বহুত অপশ্যন আহি যাব তো ফাৰ্স্ট অফ অল আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ বেংক একাউণ্ট এড কৰিব লাগিব তো বেংক একাউণ্ট যোনটো অপশ্যন আছে মই আপোনালোকৰ ড্ৰ' লৈ ভালকৈ বুজাই দিছোঁ সো আপোনালোকে যোনটো এই অপশ্যনটো দেখিছে এই অপশ্যনটো আমাৰ ড্ৰ' লৈ আপোনালোকৰ যোনটো বেংক একাউণ্ট অপশ্যনটো ক্লিক কৰি দিব ক্লিক কৰাৰ লগে লগে আমাৰ যোনটো বেংকৰ হয় সেই বেংকটো আপোনালোক ক্লিক এড কৰি ল'ব এড কৰি লোৱাৰ পিছত আপোনালোকে কেনেধৰণে আপোনালোকৰ নিজৰ বেলেঞ্চটো চেক কৰিব আপোনাৰ মোবাইলত তো আপোনালোকে কি কৰিব লাগিব ফাৰ্স্ট অফ অল আপোনালোকে ইয়াত বেক আহি যাব লাগিব বেক অহাৰ পিছত আপোনালোকে কি কৰিব লাগিব সকলোবোৰ কম তো এতিয়ালৈকে চেনেলটো সাবস্ক্ৰাইব কৰা ফাৰ্স্ট অফ অল চেনেলটো সাবস্ক্ৰাইব কৰক লাইক কৰক আৰু শ্বেয়াৰ কৰিবলৈ পাহৰি যাব আৰু বন্ধুসকল এতিয়ালৈকে যদি মে মাহৰ কিস্তি আপোনালোকে যদি পোৱা নাই অৰুণোদয় আঁচনি মাইক্ৰ' ফাইনেন্স অৰুণোদয় আঁচনি বৃদ্ধ পেঞ্চন বিধৱা পেঞ্চন তো আপোনালোকৰ নিজৰ মোবাইল এপেৰে আপোনালোকে চেক কৰিব পাৰিব তো মোৰ ডেসক্ৰিপশ্যন লিংক আছে গুগল পে'টো ডাউনলোড কৰক ডাউনলোড কৰাৰ লগে লগে আপোনালোকে এনেকুৱা ইণ্টাৰফেচ পাই যাব আপোনালোকে এতিয়া বেলেঞ্চটো চেক কৰিবলৈ কেনেকুৱা চেক কৰিব সকলোবোৰ কম তো লাষ্টত আহিলে আপোনালোকে একেবাৰে লাষ্টত আহিব সো লাষ্টত অহাৰ লগে লগে আপোনালোকে এটা অপশ্যন দেখিবলৈ পাইছে আপোনালোকে মই আপোনালোকক ভালকৈ বুজাব লৈছোঁ এই অপশ্যনটো দেখিব পাইছে এই অপশ্যনটো ভিউ একাউণ্ট বেলেঞ্চ সো এই অপশ্যনটো আপোনালোকে ক্লিক কৰিব লাগিব তো বন্ধুসকল আপোনালোকক এই অপশ্যনত ক্লিক কৰি দিছোঁ তো ক্লিক কৰি দিয়াৰ লগে লগে আপুনি ইয়াৰ ইউ পি আই পিং আপোনালোকৰ যোনটো পিং আছিলে ইউ পি আই পিং সেই পিংটো আপোনালোকক দিবলৈ আহিব সো আপোনালোকে ইউ পি আই পিংটো দি ল'ব দিয়াৰ পিছত আপোনালোকৰ যোনটো বেলেঞ্চ হয় সেইটো আপুনি চেক কৰিব পাৰিব তো চিম্পল আপোনালোকে এনেকুৱা চেক কৰিব পাৰে আপোনালোকৰ বেলেঞ্চ আৰু ইয়াত আপোনালোকৰ কি কি বেনিফিট আছে মই আপোনালোকক কৈ দিব বিচাৰিছোঁ তো বন্ধুসকল আপোনালোকে ইয়াত বিল ৰিচাৰ্জ DTH ৰিচাৰ্জ আদি সকলোবোৰ কৰিব পাৰিব সো ইয়াত আপোনালোকৰ বহুত অপশ্যন পাই যাব ইয়াত কৰি ল'ব পাৰিব আমি DTH ইলেক্ট্ৰিচিটি বিল সো সকলোবোৰ ইয়াত অফাৰ পাব আপোনালোকে অফাৰ লুটি ল'ব পাৰিব মাজে মাজে অফাৰ চলি থাকে তো বন্ধুসকল আপোনালোকে ইয়াত অফাৰ দেখিব পাইছে বিভিন্ন ধৰণৰ অফাৰ চলি আছে গুগল পে' অফাৰ সো বহুত আপোনাৰ অফাৰ চলি আছে সেই অফাৰবোৰ লুটি ল'ব পাৰিব তো কি কৰিব লাগিব আৰু এতিয়ালৈকে যদি ডাউনলোড কৰা নাই ডেসক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা ডাইৰেক্ট গুগল পে'টো ডাউনলোড কৰাৰ লগে লগে আমাৰ যিটো বনাছ আছে আমি লুটি ল'ব পাৰিব আৰু বেংকত নোযোৱাকৈ আপোনালোকে বেংক বেলেঞ্চটো চেক কৰিব পাৰিব তো বহুত ভিৰ আছে আগৰ ভিডিঅ'ত কমেণ্ট কৰিছিলে যে কেনেকৈ তেওঁলোকে বেংকত নোযোৱাকৈ বেংক বেলেঞ্চটো চেক কৰিব আৰু এতিয়ালৈকে আপোনালোকে অলপ মে মাহৰ কিস্তি পাইছেনে প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ পাহৰি যাব আৰু আপোনালোকে এতিয়ালৈকে চেক কৰা নাই যদি বেলেঞ্চটো এতিয়ালৈকে চেক কৰি লওক ডেসক্ৰিপশ্যন লিংক আছে গুগল পে'টো ডাউনলোড কৰক ডাউনলোড কৰিলে তাতেই অপশ্যন পাই যাব চেক কৰা তো আপোনালোকে চেক কৰি লওক সো ভিডিঅ' আজিলৈ ইমানে ভিডিঅ' ভাল লাগিলে বন্ধুসকল প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব কিবা কমেণ্ট থাকিলে কমেণ্ট বক্সত সুধিবলৈ পাহৰি যাব আৰু এতিয়ালৈকে যদি গুগল পে' ডাউনলোড কৰা নাই ডেসক্ৰিপশ্যন লিংক আছে লিংকৰ পৰা ডাইৰেক্ট গুগল পে'টো ডাউনলোড কৰক ডাউনলোড কৰাৰ লগে লগে আপোনালোকে বেংকত নোযোৱাকৈ আপোনালোকে বেংক বেলেঞ্চটো চেক কৰিব পাৰিব সো আজিলৈ ইমানে ধন্যবাদ।